নমস্কাৰ স্বাগতম জনাইছো আপোনাক ইউটিউব চেনেল লাৰ্ণ মোৰ একাডেমীলৈ আজিৰ ভিডিঅ'ত আমি সাধাৰণ জ্ঞানৰ কেইটামান প্ৰশ্ন আলোচনা কৰিম গতিকে পলম নকৰি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম প্ৰশ্নটো হৈছে ইণ্ডিয়ান ইনষ্টিটিউট অফ সায়েন্সৰ প্ৰতিষ্ঠাপক কোন আৰু ইয়াৰ উত্তৰটো হৈছে জামছেদজী টাটা ভাৰতৰ প্ৰথম এটমিক ৰিয়েক্টৰটোৰ নাম কি উত্তৰটো হৈছে অপ্সৰা গাখীৰ উৎপাদনৰ ক্ষেত্ৰত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান কিমান আৰু ইয়াৰ উত্তৰটো হৈছে প্ৰথম স্থান মাটিকালিৰ ক্ষেত্ৰত ভাৰতৰ আটাইতকৈ সৰু ৰাজ্যখন উত্তৰটো হৈছে গোৱা ভাৰতৰ আটাইতকৈ ডাঙৰ বোটানিকেল গাৰ্ডেনখন ক'ত অৱস্থিত আৰু ইয়াৰ উত্তৰটো হৈছে কলকাতাত প্ৰেছ ফ্ৰীডম ডে কেতিয়া উদযাপন কৰা হয় উত্তৰটো হৈছে 3 মে'ত বিশ্ব এইডছ দিৱস কেতিয়া উদযাপন কৰা হয় ইয়াৰ উত্তৰটো হৈছে 1 ডিচেম্বৰ তলৰ কোনটো আঁচনিক স্বচ্ছ ভাৰত অভিযান নাম দি পুনৰ মুকলি কৰা হৈছিল উত্তৰটো হৈছে নিৰ্মল ভাৰত অভিযান নেশ্যনেল কেমিকেল লেবৰেটৰী ক'ত অৱস্থিত উত্তৰটো হৈছে পুনেত ভোপাল গেছ ট্ৰেজেডীত তলৰ কোনটো গেছ নিৰ্গত হৈছিল উত্তৰটো হৈছে মিথাইল আইচোচাইনাইড লেণ্ড অৱ ৰাইজিং ছান বুলি তলৰ কোনখন দেশক কোৱা হয় উত্তৰটো হৈছে জাপান বিশ্ব দুগ্ধ দিৱস কেতিয়া পালন কৰা হয় উত্তৰটো হৈছে 1 জুন ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয় উত্তৰটো হৈছে 28 ফেব্ৰুৱাৰী মানৱ অধিকাৰ দিৱস কেতিয়া পালন কৰা হয় আৰু ইয়াৰ উত্তৰটো হৈছে 10 ডিচেম্বৰ ভাৰতৰ আটাইতকৈ দীঘল ৰেলৰ সুৰংগ পথটোৰ নাম উত্তৰটো হৈছে জম্মু কাশ্মীৰৰ পীৰ পাঞ্জল পেট্ৰলজি তলৰ কোনটো বিষয়ৰ লগত জড়িত উত্তৰটো হৈছে ৰক্স দলুকুনিতা নৃত্য তলৰ কোনখন ৰাজ্যৰ লগত জড়িত উত্তৰটো হৈছে কৰ্ণাটক IMF অৰ্থাৎ দ্য ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ডৰ হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত ইয়াৰ উত্তৰটো হৈছে ৱাশ্বিংটন DC তলৰ কোনখন চহৰক ভাৰতৰ লেডাৰ চিটি বুলি কোৱা হয় উত্তৰটো হৈছে কানপুৰ বিশ্বৰ ভিতৰত আটাইতকৈ বেছি ঘেঁহু উৎপাদন কৰা দেশখন উত্তৰটো হৈছে চীন বুলবুল চৰাই তলৰ কোনখন ৰাজ্যৰ ৰাজ্যিক চৰাই উত্তৰটো হৈছে গোৱা নংক্ৰেম নৃত্য তলৰ কোনখন ৰাজ্যত উদযাপন কৰা হয় উত্তৰটো হৈছে মেঘালয় নেশ্যনেল গেলেৰী অৱ মডাৰ্ণ আৰ্ট ক'ত অৱস্থিত উত্তৰটো হৈছে নতুন দিল্লী বিক্ৰম সাৰাভাই মহাকাশ গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত
উত্তৰটো হৈছে তিৰুৱনন্তপুৰম কেৰালা হাম্বানটোটা পোৰ্ট ক'ত অৱস্থিত উত্তৰটো হৈছে শ্ৰীলংকাত গতিকে আজি ভিডিঅ'টো ইমানতে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ